চিনাকি লাইভৰ সকলো দৰ্শকক পুনৰবাৰ স্বাগতম জনাই আজি বলক এটা নতুন জেগা বলক আপোনালোকে জানুৱাৰী মাহ আহি আছে ডিসেম্বৰ শেষ হ'ব গৈ আছে আপোনালোকে সবেই চাগে ভাবি আছে ভাল জেগাত পিকনিক যাওঁ কিন্তু ভাবোতে যায় পিকনিক আসলতে পিকনিকৰ সময় যেতিয়া আহে পিকনিক ক'ত যাম জেগা সিলেক্ট কৰোতে আসলতে বহুত মানুহৰ পিকনিক যোৱাই নহয় জানুৱাৰী গুচি যায় ফেব্ৰুৱাৰী গুচি যায় পিকনিক কেনসেল হৈ যায়গে লাষ্টত গতিকে বলক মই এটা জেগা দেখাই আছো গুৱাহাটীৰ ওচৰতে আছে চনকা পিকনিক স্পট তালৈকে আজি গৈ আছো তাতে মই গোটেইখিনি আপোনালোকক ভিউজ দেখাম কেনেকুৱা তাতে জেগাখিনি আসলতে কেনেকুৱা হয় আৰু তাতে কেনেকুৱা ৰিজৰ্ট আছে খুব ধুনীয়া কেইবাখনো ৰিজৰ্ট আছে তাতে আছে হিল মাইনা ৰিজৰ্ট বুলি এখন আছে খুব ধুনীয়া বেম্বৰ ৰিজৰ্ট হয় তাতে আপোনালোক যাব পাৰিব তাতে খাব পাৰিব আৰু যদি পিকনিক হিচাপে যায় তেতিয়াহ'লে পিকনিকৰ যেনেকৈ যায় আপোনালোকে তেনেকৈ গোটেইখিনি সা সৰঞ্জাম লৈ পেলাই তাতে ধুনীয়াকৈ নদীৰ পাৰত পিকনিক খাব পাৰিব আৰু পিকনিক খাবৰ কাৰণে বিৰাট ধুনীয়াকৈ টেণ্ট আছে তাতে টেণ্টৰ ভিতৰতো খাব পাৰিব টেণ্টৰ বাহিৰতো বনাই মেলি খাব পাৰিব আৰু যদি থাকো বুলি ভাবে কেম্প কৰিব পাৰিব তাতে কেম্প আছে ধুনীয়া সৰু টেণ্ট আছে তাতে আপোনালোকে বঢ়িয়াছে থাকিব পাৰিব এয়া আমি আহি পাইছোঁ চনকা যোৱাৰ ৰাস্তাটো চনকা আসলতে আপোনালোকে যাওঁ বুলি যদি ভাবে তেতিয়াহ'লে গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ হৈ পেলাই গৈ থাকিব আহি পেলাই চন্দ্ৰপুৰৰ ফালে আসলতে মায়ঙৰ ফালে গৈ থাকোঁতে চনকা ৰাস্তাটো বাওঁফালে পৰে বাওঁফালে এফালে এইফালে সোমাই পেলাই চিধা গৈ থাকিলেই বিৰাট ধুনীয়া ভিউ মই দেখাই গৈ আছোঁ আপোনালোকে খালি চাই থাকক ভিডিঅ'টো কমপ্লিট চাব শেষলৈকে ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকোঁ আপোনালোকে চাব পাৰিব পিছলৈও এনেকুৱা ভিডিঅ' আপলোড কৰিলে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি জেগাটো ভাল লাগিছে এটা কমেণ্ট কৰি পেলাই জনাব আপোনালোকৰ জেগাটো কেনেকুৱা লাগিছে বলক আপোনালোকক কমপ্লিট গোটেই জেগাখিনি মই দেখাম চনকা গাঁৱৰ ভিতৰলৈও গৈছিলোঁ চনকা গাঁৱৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা সেইখিনিও দেখাম এইখনে হৈ গ'ল হিল মাইনা ৰিজৰ্ট যিখন চনকাৰ পিকনিক স্পটৰ একদম সন্মুখতে আছে ইয়াতে আপোনালোকে যদি টিফিন কৰোঁ বুলি ভাবে যদি পিকনিক খাবলৈ আহিছে লগত একো অনা নাই তেতিয়াহ'লে ইয়াতে আপোনালোকে খানা খাব পাৰিব বা ইয়াৰ পৰা খানা পেকিং কৰি পেলাই নদীৰ পাৰত বহি পেলাই খাব পাৰিব ধুনীয়াকৈ মই এতিয়া আপোনালোকক ভিতৰখিনি দেখুৱাম ভিতৰ ফালটো কেনেকুৱা বলক চাই থাকোঁ একেলগে হিল মাইনাৰ ৰিজৰ্টখন যে দেখিলে হিল মাইনাৰ ৰিজৰ্টৰে এখন হৈ গ'ল বিচ ইয়াতে দেখিছে সৰু ধুনীয়াকৈ টেণ্ট বনাই ৰাখিছে ইয়াতে যদি কেম্পিং কৰোঁ বুলি ভাবে কেম্পিং কৰিব পাৰিব ইয়াতে সৰু ধুনীয়া ঘৰ আছে থাকিব পাৰিব নদীৰ পাৰত ৰাতি কটাব পাৰিব যদি থাকোঁ বুলি ভাবে আৰু ৰাস্তাটো চাওক ৰাস্তাটো ইমানেই ধুনীয়া গোটেই পাহাৰৰ মাজে ডাঙৰ পাথৰ গৈ পেলাই বিৰাটেই ভাল লাগে ৰাস্তাত ঠাণ্ডা পৰিৱেশটো খুব ঠাণ্ডা আৰু একেবাৰে পলিউশ্যন ফ্ৰী অলপো ধূলি নাই গতিকে আপোনালোকে যাব পাৰে ইয়াত খুব ধুনীয়া জেগাটো ইয়াতে বাইক পাৰ্কিং আছে কাৰ পাৰ্কিংটো আগলৈ আছে বাইক পাৰ্কিংটো পাৰ হৈ পেলাই বাইক পাৰ্কিঙত ইয়াতে বাইক ৰাখিলে 20 টকা লয় আৰু যদি হেলমেট হাতত লৈ যাব নিবিচাৰে তেতিয়াহ'লে হেলমেটটো ছাইডতে তাতে যিটো য'ত টিকেট কাউণ্টাৰটো আছে টিকেট কাউণ্টাৰতে পইচাটো দিলেই হ'ল 20 টকাটো দিলে হেলমেটটো ৰাখিব পাৰিব বাকী আমি অলপমান এনেই ফূৰ্তি কৰিলোঁ ৰিলচিলো বনালোঁ আৰু এয়া চাওক গোটেইখিনি মই লাহে দেখাই গৈ আছোঁ আপোনালোকে চাই থাকক
এইবিলাক যে দেখিছে সৰু সৰুকৈ ঘৰবিলাক বনাই ৰাখিছে এইবিলাক হিল মাইনা ৰিজৰ্টৰে হয় তাহাঁতৰ লগত কথা পাতি পেলাই এইবিলাক বুকিং কৰিব লাগিব আৰু আপোনালোকে পিকনিক কৰি পেলাই যদি খানাটো ভিতৰত খাওঁ বুলি ভাবে ভিতৰত খাব পাৰিব থাকোঁ বুলি যদি ভাবে থাকিবও পাৰিব ভাবকচোন ব্ৰহ্মপুত্ৰৰ পাৰত এনেকুৱা এটা ঘৰত ৰাতি থাকি কেনেকুৱা মজা লাগিব আৰু সৰুও আছে ডাঙৰো আছে বিভিন্ন ধৰণৰ চাইজৰ আছে আৰু এইবিলাক ধুনীয়াকৈ সজাই ৰাখিছে ইয়াৰ ভিতৰত বহুত যদি ৰ'দ দিয়ে বা বৰষুণ দিয়ে ইয়াৰ তলত আপোনালোকে ৰখিব পাৰিব তেনেকুৱা ধৰণৰ সুবিধাও কৰি দিছে গতিকে ইমানেই ভাল লাগিছে জেগাটো আৰু বালিৰ ওপৰত খোজ কঢ়াৰ আমেজটোৱে বেলেগ যদি বালিত মই জানামতে বালিত যদি ডেইলি আধা ঘণ্টামান খোজ কাঢ়ে বহুত কেলৰি বাৰ্ণ হয় Pulling up black windows once you go down. You must be crazy if you think that I'ma slow down. Don't wanna hear it talking shit, fuck the drama. Keep it coming, I'ma send you to your mama. Mr. Whip, whip, flip, get the guns out. Dropping bodies in the place till the sun's out. Can't fuck with this, I'm going to try. Cause when the bullets fly, I'm the last one to die. Slow down. Don't wanna hear it talking shit, fuck the drama. You keep it coming, I'ma send you to your mama. Mr. Whip, quick clip, get the guns out. Dropping bodies into place till the sun. যদি পিকনিক খাবলৈ আহে তেতিয়াহ'লে পিকনিক খাবলৈ আহিলে এইখিনি জেগাতে আপোনালোকে খানা চানা বনাই পেলাই খাব পাৰিব পানীৰ সুবিধা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীখন আছেই গতিকে বহুত মানুহ আহিছে বহুত মানুহে পিকনিক খাই আছে আৰু আপোনালোক যদি আহে চানডে মিলাই পেলাই আহিলে বেছি ভাল হ'ব বহুত মানুহ থাকিব লগ পাব ভাল লাগিব গোটেই মানুহ আৰু পিকনিকৰ মাজতে যদি চিনাকি মানুহ লগ পাই যোৱা যায় এটা পাৰ্টিৰ লগত আন এটা পাৰ্টি যদি চিনাকি থাকে তেতিয়াহ'লে আৰু পিকনিকটো ভাল লাগি যায় গতিকে এইখিনি জেগাতে আপোনালোকে পিকনিকটো মানে চেলিব্ৰেট কৰিব পাৰিব অথনি বাইকৰ পাৰ্কিংটো দেখাইছিলোঁ আৰু গাড়ী পাৰ্কিংটো হৈ গ'ল এইটো বহুত ডাঙৰ এৰিয়া গাড়ী এখন পাৰ্কিং কৰিব পাৰিব কাৰ পাৰ্কিং এতিয়া আমি পিকনিক স্পটৰ পৰা ওলাই আহিলোঁ ওলাই আহি চনকা গাঁৱৰ ভিতৰৰ ফাললৈ গৈ আছোঁ ব'লক চাওঁ চনকা গাঁৱৰ ভিতৰতোনো কেনেকুৱা ইয়াত মানুহ কেনেকৈ থাকে আৰু ৰিজৰ্ট আছে এখন ৰিজৰ্ট যৌৱন ৰিজৰ্ট বুলি আছে এইখনো খুব ধুনীয়া এখন ৰিজৰ্ট আছে ইয়াতে খুব ভাল ইয়াতে আমি পাৰ হওঁতে মিউজিক প্ৰগ্ৰেম চলি আছিল গানৰ প্ৰগ্ৰেম চলি আছিল এইখন পাৰ হৈ পেলাইও এখন ৰিজৰ্ট দেখা পাইছিলোঁ আৰু এখন ৰিজৰ্ট আছে ব'লক গৈ থাকোঁ চাম একেলগে এইখন এখন ৰিজৰ্ট ইয়াতে সোধোতে লোকেল মানুহে ক'লে যে আগলৈ গ'লে বোলে এটা বিৰাট ধুনীয়া নিজৰা আছে গতিকে নিজৰাটো বিচাৰি বিচাৰি চনকা গাঁৱৰ মাজেৰে আমি গৈ আগলৈ গৈ আছোঁ আগলৈ গৈ পেলাই আৰু এখন ৰিজৰ্টো ইয়াত দেখা পাইছোঁ আৰু আমি গৈ শেষত এয়া চাওক আমি চনকা গাঁৱৰ মাজেৰে গৈ আছোঁ ঘূৰি কোনফালে আছে ঘূৰি ধন্যবাদ দেই
তাতো পিকনিক খাই আছে মানুহে জুৰিটো এফালে আছে নেকি জুৰি 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 পানী 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 জুৰি নিজৰা yes. আগত আছে নেকি নিজৰা পালোহি হয় কিন্তু নিজৰাত পানী নাইকিয়া শুকাই আছে পানী কম আছে গতিকে নিজৰাৰ ফাললৈ নগ'লোঁ আমি আকৌ ঘূৰি দিলোঁ তাৰ পৰাই ঘূৰি পেলাই এয়া চনকা গাঁৱৰ ভিতৰেদি আকৌ আমি ৰিটাৰ্ণ কৰি আছোঁ